Welcome back to my YouTube channel, Mrinmoy's Vlog. আৰু যেহেতু ভাল বেয়াৰ মাজেৰে 2020 বৰ্ষটো পাৰ হৈ গ'ল প্ৰায় তো আমি বেয়াখিনিক বাদ দি কিনে ভালখিনি আৰু 2021 বৰ্ষত যাতে পাই থাকোঁ সদায় তাকেই চেষ্টা কৰি থাকিম আৰু 2020 বৰ্ষটোত আপোনালোকে মোক যিমানখিনি মৰম দিলে সেই মৰমখিনি মই সদায় আপোনালোকক দি যাব চেষ্টা কৰিম আৰু মানে ঘটনাটো হ'ল আজিতো 31 ডিচেম্বৰ তো গতিকে আজি সকলোৱেতো পুৰা একদম ঘৰত মাছ মাংস পুৰা পাৰ্টি কৰিব তো আজিও এই সময়খিনিতো হয়তো আমাৰ কিছুমান ব্যক্তিয়ে ধৰক পৰিয়ালৰ পৰা বহুত দূৰত আছে যেনেকৈ আমাৰ ভাৰতীয় সেনা বা যিবিলাক ইমাৰ্জেঞ্চি সেৱাত জড়িত মানুহ সেইবিলাকো বহুত দূৰত আছে তেওঁলোকে হয়তো আহিব পৰা নাই ঘৰত নিজৰ মানুহখিনিক লগ পোৱা নাই তো তেওঁলোকলৈ মোৰ ফালৰ পৰাই নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু এতিয়া আমি গৈ আছোঁ মহন্ত আৰু মই ষ্টাৰ চিটিখন লৈ অলপ ভূটানৰ ফালে মানে ভূটান চকীৰ ফালে যাম তো চাই থাকক ভিডিঅ'টো তো এনেকৈ আমি আহি পালোঁ ধমধমা আৰু ধমধমাৰ পৰা চিধাই যাম ভূটান চকী আৰু প্ৰায় 30 কিলোমিটাৰমান আছে কিন্তু ৰাস্তাটো বহুত বেয়া বহুতেই বেয়া এই মনটো লাহে লাহে যাওক এটা চাকা ফুটলি টিউবলেছটো নহয় তো টিউবলেছ টায়াৰো নহয় তো চাকা ফুটিলে একদম দিগদাৰ হৈ যাব চিলাব লাগিব নলবাৰী একদম পুৰা ঠেলি যাব লাগিব আৰু এই ৰাস্তাটোত ইমানেই বেছি ধূলা আছে যে যদি আপুনি ডাম্পাৰ এখনৰ পিছফালে যায় পুৰা একদম বগা হৈ যাব ধূলাৰে এই মহন্তৰ মই অলৰেডি বগা হৈছে আৰু মানে আহি থাকোঁতে অলপ মানে উল্টা পুল্টা হৈ গ'ল মানে আমি আছিলোঁ এইখিনিত কিন্তু যাব লাগিছিল এইফালেৰে কিন্তু আহিলোঁ এইফালেৰে এতিয়া আগত বা ক'ত কি হয় পাত্তা নাই আৰু তো ৰাস্তাটো মানে অলপ ভুল হৈ গ'ল কিন্তু এইফালেদিও যাব পাৰি অলপমান ভিতৰেদি সোমাই যাব লাগিব পাৰি নে মহন্ত চাই আছো পাৰি কিন্তু ৰাস্তাটো অলপমান ভুল হৈ গ'ল ৰাস্তাটো মানে দীঘলীয়া হ'ব আমি ভিতৰতে যাব লাগিব অলপ সোমাই কিনে সেইকাৰণে ৰাস্তাটো বেয়া ৰাস্তা পাই গ'লো ভূটান চকী নহয় না ভূটান চকী এইটো দি ওচৰ হ'ব না নাই আগে দি ওচৰ হ'ব এইটো দিয়ে ভাল হ'ব এই যোৱাই পাৰি যিফালেদি যায় সেইফালেদি কাৰণ লাইফত একবাৰ যিফালেদি যোৱা যায় না সেইফালেদি আৰু ঘূৰি যাব নালাগে বোলে তো আহি প্ৰায় ভূটান চকী পালোৱে আৰু 3-4 কিলোমিটাৰমান আছে গতিকে পাম আৰু অলপ দেৰিকৈ কিন্তু তাৰে আগতে এই ঠাইখিনিত ৰখিলোঁ সঁচাকৈ বহুত ভাল লাগিছে গছ চাওকচোন কিমান আৰু যেহেতু 2019ৰ পৰা প্ৰায় 2019-20 এই সময়খিনিত মানে কৰোণা এইবিলাক কিবা কিবি আহি গ'ল ন তো যিহেতু 2021 কালিৰ পৰা আৰু যাতে এনেকুৱা একো নাহে একো সংকট যাতে নাহে তো সকলোৰে ভাল হওক তাৰে কামনা কৰোঁ এইটো হৈছে মহন্তৰ GoPro 8 যিটো আনবক্স কৰিছিলোঁ আগৰ ভিডিঅ'টোত এতিয়া আপোনালোকে এই GoPro 8ৰ এটা শ্বট দেখাই আছোঁ মই ইয়াৰ পৰা তো চাওক আৰু এতিয়া আপোনালোকে মোক দেখি আছে মহন্তৰ হিৰ' GoPro 8ত কেনেকুৱা ষ্টেবিলাইজেশ্যন কমেণ্ট কৰি ক'বচোন আৰু 2020 বৰ্ষত আপোনালোকৰ কেনেকুৱা গ'ল ভাল গ'ল নে বেয়া গ'ল নে কি পালে কি হেৰুৱালে মোক কমেণ্ট কৰি ক'ব তলত ভাল লাগিব আপোনালোকৰ অনুভৱবিলাক মোৰ লগত শ্বেয়াৰ কৰিব মোৰো বহুত ভাল লাগিব সঁচাকৈ আল্টিমেট ষ্টেবিলাইজেশ্যন আল্টিমেট তো ব'লক এতিয়া ভূটান চকীলৈ আকৌ যাত্ৰা আৰম্ভ কৰোঁ আৰু এইখিনিতে এটা কথা কওঁ আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগে কাৰণ প্ৰকৃতিয়ে আমাক বনাইছে আমি প্ৰকৃতিক বনোৱা নাই গতিকে প্ৰকৃতি থাকিলেহে আমি থাকিম আৰু আহি পাই গ'লোঁ ভূটান চকী কিন্তু গেটত ফাৰ্ষ্ট কাটিব লাগিব টিকট কাৰণ ইয়াতে বহুত মেইনটেনেঞ্চৰ কথা আছে তো গতিকে এইবিলাক টিকটৰ হাৰ ক'ত কি বাছত কি ট্ৰাকত কি কাৰত কি গোটেইবিলাক লিখা আছে তো ফাৰ্ষ্ট টিকটটো কাটি ল'লোঁ এতিয়া তো টিকট কাটি ল'লোঁ আৰু এতিয়া পুৰা একদম ডাইৰেক্ট ভূটান চকীৰ ভিতৰলৈ তো ৰাস্তা একদমেই বেয়া ৰাস্তা বহুত বেয়া একদম ভয় আছে মানে হাতী ওলাই মানে ৰাস্তাখন সেইটোৱে মেইন ভয় আছে মানে লাহে যাই থাকিম আগত দিনে তো চাই থাকক ঠিক আছে আহি থাকা ঠিক আছে তো এতিয়া এই পিকনিক খাব আহি আছে তো আমাৰ দেৰি হোৱা নাই বেছি মহন্ত আৰু আমাৰ লগত কিন্তু একো নাই পিকনিক আমি যাত বাইকখন লৈছোঁ আৰু বেগ এটা নাই ইহঁতে বোলে চিনিয়ে পালাক তো ইহঁতৰ লগতে খাই যাওঁ নেকি এই ৰ খাবি এই আগফালে চাওঁ এই কি বম গাটা বাপৰে বাপ আগতেতো কি নদী না কি ঐ যাব না গাড়ী যাব তো আহি পালোঁ ভূটান চকী আহি পালোঁ মানে আহি পোৱা নাই এতিয়া গৈ আছোঁ বম বেয়া ৰাস্তা একদম তামাম কিন্তু এজ এ ষ্টাৰ চিটি বহুত ভাল ছাৰ্ভিচ পাইছোঁ আৰু মানে ভূটান চকীৰ ৰাস্তাটো মানে ভাল কৰি আছে এতিয়া বনাই আছে আগত তো ভাল হোৱাৰ পিছততো আৰু ডাঙৰ হ'ব আৰু কালিৰ পৰা যিহেতু 2021 তো মানে কেইদিনমান তাৰিখ লিখোঁতে মানে 2020 আহি যাব হয়নে নহয় বাদ দিয়ক এই আগৰ ফালে চাওক বাপ পাৰে বাপ কি ভিউ
আগত এখন ভূটান পাহাৰ আৰু তাৰ কাষলৈকে যাওঁ আমি ভূটান চকী আৰু তাত আছে বম ডাঙৰ এটা পিকনিক প্লেচ তো দেখাই আছোঁ কৈ থাকক মোৰ লগত মানে বলক মোৰ লগত আৰু মানে মাজে মাজে এটা কথা কৈ খুব ভাল লাগে মানে বহুত প্ৰাউড ফিল কৰোঁ যে বাইকেৰে আমি বিদেশ যাব পাৰোঁ মানে ভূটান যাব পাৰোঁ ভূটানটো বিদেশে না গতিকে সেইটো বহুত ভাল লাগে কেতিয়াবা মানে কৈ কিনে যে বিদেশ যাই পাইছোঁ আমি কিন্তু বিদেশ হ'লে ভূটান আমাৰ কাষৰে তো সেই আৰু তো আমি আহি পালোঁ ভূটান চকী কিন্তু ইয়াৰ পৰা চোন গাড়ীৰ লাইনে অ' মহন্ত ভাই আমি ক'ত পিকনিক খাম আজি পাম না কিবা পিকনিক খাম খাই যাম কাবাত তাতে খাই যাম আৰু যোনি বনাই আছে সেই হেনে কথা নহয় ৰচোন তহঁতৰ বাৰীৰ পিছফাল নহয় এখন যি য'তে ত'তে পিকনিক খাই যাবি আহি ফালে মাৰিব দুহঁতে মানুহে তো যদি ভাল যদি কিবা পাওঁ তেতিয়াহ'লে খাম বাৰু কিন্তু পোনপ্ৰথমতে এটা বস্তু দেখাই দিছোঁ যে ইয়াত লিখা আছে বটল নাভাঙিব প্লিজ বটল নাভাঙিব কোনেও আৰু ডাষ্টবিন ব্যৱহাৰ কৰক এই দুটা বস্তু কৰক আৰু এনজয় কৰক পিকনিকত যিমান মন যায় মনটো কেনেকুৱা অনুভৱ আহি কিনে মানে বহুত ভাল লাগি আছে মানে বহুত বেছি মানুহ মানে আমি ভাবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি কিন্তু বছৰৰ শেষ ন সেইকাৰণে মানুহ হ'বই আৰু উপায় নাই আৰু মানে গান বাজি আছে ন গতিকে সেইফালে ভিডিঅ' কৰাটো অলপ দিগদাৰ গতিকে দেখাই আছোঁ মই লাহে লাহে তো পিকনিক খোৱাৰ লগতে ইয়াৰ পিছফালে যে ধুনীয়া ভিউ এটা হাও মহন্তৰ কি হ'লে হাও ওপৰত কিবা এটা আছে মই দেখাই দি আছোঁ বাপৰে বাপ ইমান মানুহ হৈছে ভাবাই নাছিলোঁ আৰু ইয়াতে এটা কিবা ৱাচ টাৱাৰ আছে মানে ওপৰত উঠি কিনে চাব পাৰি মানে তো এইটোৰ ওপৰৰ পৰা এবাৰ দেখাই দি আছোঁ কেনেকুৱা মানে এনেকুৱা মানে চাৰিওফালে পাহাৰ গছ গছনি জংঘল আৰু এই দূৰত যদি দেখা পায় আপুনি পিকনিক দেখা পাব বেলেগ একো বিশেষ নাই বাৰু তো ভাল লাগে উঠি কিনে বেয়া লগা নাই মহন্ত তোমাৰ বাৰীৰ পিছফালে ধোন এনেকুৱা এটা বনাব পাৰি টাৱাৰ বনাব পাৰি কিন্তু বৰ বেছি মানে কামত নাহিব নেকি বনাই কিনে নহয় মানে চা এইটোতো টাৱাৰটোত উঠিলে চব চাৰিওফালে দেখা পাবই আৰু তাৰ ফালে নেটৱৰ্কটো কম পায় গতিকে তোৰ পৰা উঠিলে নেটৱৰ্ক হ'ব গোটেই গাঁৱৰ মানুহে কিনে ফোন কৰিব পাৰিব ইয়াৰ ওপৰতে মহন্ত তোমাৰ বাৰীৰ পিছফালতকৈ হিট নাই সেই জেগা মানে আমাৰ বাৰীৰ পিছফালক পাত্তা নাপায় তোমাৰ বাৰীৰ একদম এটা কাম কৰোঁ আমি ইয়াতে যিমান মানুহ আছে গোটেই মানুহখিনি তোমাৰ বাৰীৰ পিছফাললৈ লৈ যাওঁ চব এইটো বছৰটো বন্ধই কৰি থৈ দিছোঁ নেক্সট আৰু খুলি দিম চব আহিবি চব তো চব মানুহ মহন্তহঁতৰ বাৰীৰ পিছফালে আহি যাব লাগে অতি শীঘ্ৰে তাত পিকনিক চলিব এতিয়া মানে ইয়াৰ পৰা নামিম আৰু সেইফালে দেখাম অলপমান আৰু ইয়াত মানে ইমান বেছি ভিডিঅ' কৰিব নোৱাৰোঁ মানে গানবিলাক বাজি আছে তো গতিকে কপিৰাইট লাগি যাব গতিকে মই এনেই দেখাই দিছোঁ অলপমান দেখাই দি কিনে কিবা এটা খাই ঘৰত যাম এই এটা বস্তু দেখাই আছোঁ এই মহন্তই কিবা কৰি আছে ৰ'ব চাওঁ মহন্তৰ কেমেৰাটো চাওঁ অ' বেটা অনে কৰা নাই এনেই তো ইমান ধুনীয়া এটা জাগাৰ পৰা 2020 বিদায় আৰু অহাকালিৰ পৰা হ'ব নতুন 2021 মানে নতুন বছৰ গতিকে নতুন বছৰত যাতে সকলোবোৰ ঠিক ঠাক হৈ যায় সকলোৰে আৰু সেইফালে আছে ভূটান পাহাৰখনৰ সেইফালে আৰু এইফালে ইণ্ডিয়াত পিকনিক খাই থকা বা ভূটানে গম পাইছে নাই তো ইয়াতে অলপ বহি ল'লোঁ মহন্ত আৰু মই এতিয়া ভাতটো ক'ত খাওঁ তাৰ প্লেনিং বনাম ইয়াতে কোনোবা এখন পিকনিকত ভাতটো খাই দিওঁ তো অহাকালিৰ পৰা 2021 যেনে তেনে গ'ল বাৰু 2020 বহুত কষ্টৰ মাজেৰে বহুত দুখৰ মাজেৰে বহুত বেয়া দিন আহিল বহুত ভাল দিনো আহিল লগতে মোৰ ইউটিউবৰ যাত্ৰাটো 2020ৰ পৰাই আৰম্ভ হ'ল লগতে আপোনালোকৰ মৰমো পালোঁ বহুতখিনি তো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যাতে সদায় এনেকৈ পাই থাকোঁ তাৰে আশাৰে লগতে আজি ৰাতি খানা হ'ব না নহয় খানা মজা খানা পুৰা প্লেন চলি আছে তো এতিয়া বাৰু আমি ইয়াতে খাম আৰু ৰাতি যাই কিনে ঘৰত সকলোকে আমাৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম 2021ত হনে বাই দিব হনে ৰ'ব এই ফাৰ্ষ্ট কমলা টেঙা খাম তাৰপিছত ভাত খাম আৰু বহুত কাম আছে তো চাই থাকক তো ভাস্কৰ আৰু হিৰকক লগ পালোঁ ইহঁতে পিকনিক খাই আছে ইয়াতে তো আমি খাব পাৰিম না ৱেলকাম তাৰমানে অহাৰ লগে লগে কিবা এটা বেলেগ লাগি গৈছে যে তাৰমানে চিনাকি মানুহ ফাৰ্ষ্ট দেখা পালোঁ মহন্ত আছে হয় মহন্ত আছে বিনয়দাকো লগ পালোঁ তো বহুত ভাল লাগিছে একদম মানে তো আমি এতিয়া সিহঁতৰ লগত পিকনিক খাই যাম পিকনিক বঢ়িয়া আজি মিলিল ফাইনেলি বা মহন্তৰ বেয়া ফুৰ্তি একেলগে পাকঘৰকলৈকে সোমাই গৈছে বাপৰে বাপ হাও কি কৰে হাও অ' ভাই কি কৰে মাংস নেকি হাও ই মাইচাৰ খুৱাব মোক ক'ৰবাত হাও
তো যা হওক থেংক ইউ বহুত ভাল লাগিল বাৰু তো এই গোটেই উমেই দিছে মুখত তো ফাইনেলি খাব পালোঁ আৰু কিবাকে মানে ভাগ্য ভাল আছিল ফাইনেলি খানা আহি গ'ল আমাৰ থেংক ইউ এইফালে হিৰক আৰু এয়া আহি গ'ল ভাত পানী লওঁ কাঁহীখন অলপমান আৰু মাছ মাংস আছে ফাৰ্ষ্ট দালি তো এয়া দালি আহি গ'ল আৰু এতিয়া ভিডিঅ' বন্ধ আৰু পেৰিব লাগে দে যাই থাকোঁ বাই বাই লগ পাম বম খানা খোৱালা থেংক ইউ তো খাই দিলোঁ বম খানা আৰু 2020ৰ লাষ্ট দিনটো অৱশেষত ভালে গ'ল নে কি ক'ম মহন্ত গতিকে এতিয়া ঘৰলৈকে যাওঁ আৰু ৰাতি আছে খানা আৰু আপোনালোকে আহিব খানাত যদি পাৰে মহন্তৰ বাৰী পিছফালে তো সকলোৱে ভালে থাকক শেষত আকৌ এবাৰ ভেৰি ভেৰি হেপী নিউ ইয়াৰ থেংক ইউ বাই বাই